এতিয়া চাপৰ পোৱাৰ আগত এখন বাছ গাড়ী পাল্টি হৈ গৈছে। বাছ গাড়ীখনত বহুত মানুহো আছে। আপুনি চালেও গম পাবা। গাড়ীখন চাই কিনে কিবা এটা কৰিলে আপোনাৰ কোনো যদি থাকে আপুনি অলপ কি কৰি লওক। এইটো গুৱাহাটীৰ পৰা আহে গাড়ীটো, চাই লওক। বহুত মানুহ ক্ষতি হৈ গৈছে নেকি। কিবা আপোনাৰ ৰিশ্তেদাৰ থাকিলে আপুনি গাড়ীটোৰ অলপ হেৰি কৰি ল'ব, আপুনি অলপ যোগাযোগ কৰি ল'ব। গাড়ীটো পাল্টি হৈ গৈছে। এতিয়া গাড়ীৰ নম্বৰ চাই লওক। আপোনাৰ কিবা ৰিশ্তেদাৰ থাকিলে অলপ যোগাযোগ কৰি ল'ব। বহুত বেয়া দৰে পাল্টি হৈ গৈছে। এতিয়াই হৈ গ'ল, 10 মিনিটমান আগত হৈ গ'ল। এইটো যোৰহাটৰ পৰা আহিছে গাড়ীটো। আপুনি চাই ল'ব। গাড়ীটো নম্বৰ দি আছো। কিবা ৰিশ্তেদাৰ থাকিলে আপুনি এইটো হেৰি কৰি লৈ যাব। এই মানে চাপৰৰ পোৱাৰ সন্মুখতে গাড়ীটো পাল্টি হৈ গৈছে।